হেল্ল' গাইজ, গুড মৰ্ণিং। আজি আমি বৰষৰাৰ কিছু মুহূৰ্ত দেখাবলৈ চেষ্টা কৰিম। আমাৰ মহিলাসকলে আৰম্ভ কৰিছোঁ দক্ষ যজ্ঞ। শিৱৰাত্ৰি উপলক্ষে আমি এখন ভাওনা কৰিবলৈ আগবাঢ়িছোঁ। তাৰে বৰষৰা কেনেকৈ কি হয় আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। সংসাৰৰ তত্ত্ব কোনেও বুজিব নোৱাৰে। দুৰ্ভেদ্য কাল চক্ৰৰ আৱৰ্তন আৰু বিৱৰ্তনৰ ফলত এই বিশ্ব ব্ৰহ্মাণ্ড উঠিছে আৰু নামিছে। কালৰ আদেশ অনুসাৰে কতবাৰ ধৰিলো অৱতাৰ। এই ধৰণে ভিন্ন ভিন্ন ৰূপত ভক্তসকলক মই কৰিছোঁ উদ্ধাৰ। দুষ্টক দমন আৰু সাধু সন্ত উদ্ধাৰৰ বাবে যুগে যুগে মই
মাজতে এয়া আমাৰ খোৱা পৰ্ব। প্ৰথমতে পায়স চাহ, তাৰপিছত মিঠাই, তাৰপাছত প্ৰসাদ, তাৰপাছত আমাৰ সকলোৱে ভাল পোৱা খিচিৰি। সকলোৱে একেলগে কৰা জয়ধ্বনি, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ।